ইঞ্জিনযুক্ত নাও বন্ধ হোৱাৰ বাবে বিপদত বৰক্ষেত্ৰীৰ চৰাঞ্চলবাসী 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট চৰাঞ্চলবাসী ৰাইজৰ কিছুদিন পূৰ্বে নিমাতীঘাটত হোৱা নাও দুৰ্ঘটনাৰ ফলত গোটেই অসমত ইঞ্জিন চালিত নাওসমূহ বন্ধ কৰি দিয়াৰ ফলত 100 এবুৰি সমস্যাৰে জৰ্জৰিত হৈ পৰে বৰক্ষেত্ৰীৰ চৰাঞ্চলৰ 43খন গাঁৱৰ 1 লাখতকৈও অধিক লোক উল্লেখযোগ্য যে বৰক্ষেত্ৰীৰ 3খন গাঁও পঞ্চায়তৰ বহু ছাত্ৰ-ছাত্ৰীয়ে নলবাৰী মুকালমুৱা অন্যান্য স্কুল কলেজৰ লগতে অফিচ আদালত উত্তৰপাৰাই অৱস্থিত হোৱাৰ বাবে ব্যাপক অসুবিধাৰ সন্মুখীন হৈছে চৰাঞ্চলবাসী ৰাইজে চৰকাৰক ইয়াৰ স্থায়ী সমাধান বিচাৰি চৰকাৰলৈ বিনম্ৰ অনুৰোধ জনাই 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে হঠাৎ আপোনালোকে প্ৰতিবাদ কৰাৰ কাৰণটো কিবা ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ কাৰণটো হৈছে আমি বৃহৎ চহৰ এলেকা ইয়াত লাখ লাখ মানুহ আছে আমাৰ চহৰ অঞ্চলত বৰক্ষেত্ৰী বিশেষকৈ গতিকে ইমান মানুহৰ বহুত ছাত্ৰ ছাত্ৰী মুকালমুৱা কলেজত নলবাৰী কলেজত ইফালে ইফালে লেখা পঢ়া কৰি তেওঁলোকে যাতায়াতৰ কাৰণে একেবাৰে বন্ধ হৈ গৈছে গতিকে আমি চৰকাৰক অনুৰোধ জনাইছোঁ যাতে আমাৰ এই বৰক্ষেত্ৰী মুকালমুৱাৰ পৰা ভাগনামাৰী যিটো পাৰঘাট আছে এই পাৰঘাটটোত আমাৰ যিটো নদীটো একেবাৰে ক'ব গ'লে সুতিৰ নিচিনা হৈ গৈছে কাৰেণ্ট নাই ইয়াত কাৰেণ্ট নাই গতিকে ইয়াত ডাঙৰ নাওবিলাকো নচলিব গতিকে আমি চৰকাৰক অনুৰোধ জনাওঁ বিভাগীয় মানুহৰ জৰিয়তে এইবিলাক ইনকুৱাৰী কৰি আমাৰ যিবিলাক 40-60ৰ ওপৰতকৈ যিবিলাক নাও আছে সেইবিলাক চলাব দিলে নিশ্চয় আমাৰ চহৰ অঞ্চলত এটা বিশেষ সুবিধা হ'ব গতিকে আমি 3 ঘণ্টীয়া ধৰ্মঘটৰ জৰিয়তে আমি চৰকাৰক অনুৰোধ জনাইছোঁ মানে বিভাগীয় কৰ্তৃপক্ষই যাতে আমাৰ এই চহৰ অঞ্চলত মানে যাতায়াতৰ যিটো সুবিধা কৰি দিব বুলি মই অনুৰোধ জনাইছোঁ আৰু আমাৰ হয়তো কিছুমান ৰোগী আছে আমাৰ ইয়াতে ভাল এটা ডাক্তৰ নাই ভাল এটা মেডিকেল নাই আমি হয়তো বেছিভাগ ৰোগীবিলাক লৈ আমি মুকালমুৱা নলবাৰীলৈ যাব লগা হৈছে সেইবিলাকো আমাৰ বন্ধ হৈ গৈছে গতিকে আমি হয়তো ৰাইজৰ হৈ বা মোৰ হৈ মই চৰকাৰক অনুৰোধ জনাইছোঁ আমাৰ বিভাগীয় কৰ্তৃপক্ষক যাতে এইটো অলপ বিবেচনা কৰি অতি সোনকালে যাতে আমাৰ এটা সুচল ব্যৱস্থা কৰি দিব বুলি মই অনুৰোধ জনাইছোঁ লগতে আমাৰ নলবাৰী জিলাৰ ডিচি মহোদয় আমাৰ বিডিঅ' মহোদয় এছডিচি মহোদয় লগতে আমাৰ লোকেল MLA মহোদয় দিগন্ত বৰ্মন ছাৰকো মই অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে মানে আমাৰ ডিচি ছাৰ এছডিচি ছাৰৰ লগত MLA মহোদয় আলোচনা কৰি আমাৰ এই ৰাইজৰ দুখ দুৰ্গতাখিনি দূৰ কৰি দিব বুলি মই টানি অনুৰোধ জনাইছোঁ নলবাৰীৰ পৰা আজিজ আলীৰ ৰিপৰ্ট লাইভ আছাম 24/7